হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ? সকলোৰে ভালনে? আৰু এতিয়া সময় হৈছে 11টা বাজিলে। এতিয়া যাম। মই গোটেইখিনি কাম বন কৰা হ'ল। ঘৰ চৰ সাৰিলোঁ, বিছনা চিছনা অজৰালোঁ। তাৰপিছত এতিয়া পাকঘৰত আহিলোঁ। এতিয়া পাকঘৰৰ কাম কৰিম। এতিয়া চাওক, এইটো আমাৰ বাচনৰ ষ্টেণ্ড হয়। এইটো মই সদায় মুচোঁ। সদায় এইখিনি নমাই লওঁ। নমাই কিনে মই মুচি মেলি আকৌ সজাই দিওঁ। তিতা বাচন নথওঁ, যাতে মামৰ লাগিব। নহ'লেও 3 বছৰমান হ'ল, কিন্তু অকণমানো মামৰ লগা নাই। তাৰপিছত মই সদায় মুচি থাকোঁ। মই কাপোৰ থৈছোঁ সেয়া ওপৰত। এই কাপোৰটো দি বাচনকেইটা নমাই মুচি মেলি আকৌ সজাই দিম। তিতা বাচন শুকুৱাই কিনে মই সজাই থওঁ। তেনেহ'লে চাই থাকিব এই ভিডিঅ'টো শেষলৈকে। আৰু এয়া চাওক, বাচনকেইটা নমালোঁ। এতিয়া মুচি লওঁ, চাই থাকিব। আৰু এয়া চাওক, মুচি আছোঁ। ঢুকি নাপাওঁ, ওখ আছে যে মই চেলেকৰ ওপৰত উঠি লওঁ। সদায় উঠি লওঁ। উঠি লোৱাৰ পিছত মুচোঁ। মুচি লওঁ, চাই থাকিব। আৰু এয়া চব মুচি আছোঁ। ওপৰখিনি মুচা হ'ল, এতিয়া তলৰখিনি মুচি লওঁ। কিছুমানৰ চাওঁ এনেকৈ ষ্টেণ্ড আছে বাচন থোৱা, ইমানে ধূলি পৰি লেতেৰা। তিতা বাচন থয়, মামৰো ধৰি লয়। আৰু ধূলি পৰি ইমানে লেতেৰা, কিন্তু মই সদায় মুচি থাকোঁ। মোৰ নুমুচিলে নহয়। গা ভাল থাকক নাথাকক, মুচি মই কৰোঁৱেই আৰু। এতিয়া চোৱাক, মুচা হৈ গ'ল। এতিয়া বাচনকেইটা সজাই লওঁ। আৰু এয়া চোৱাক, মোৰ মুচা হৈ গ'ল। বাচন সজাই দিলোঁ। বেটি ধুই আছে চাউল। হাই। এতিয়া মই বনাব লৈছোঁ ভেন্দি ভাজি আৰু ভাত দাইল। চিম্পলকৈ ভেন্দি ভাজি বনাওঁ। আৰু এয়া চব পিঁয়াজ হৈ গ'ল। এতিয়া দিম ভেন্দি। এইটো গোটা ভাজি গ'ল, পাহৰি গ'লো কাটিবলৈ চাগে। আৰু এয়া চব এনেকাই ভাজিম। ভাজি পূৰা ৰঙা কৰি দিম। ঢাকিম নহয়, ঢাকি দিলে কি হয়, ভেন্দি আঠা আঠা হৈ যায়। এনেকাই ভাজি থাকিম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। আৰু আমাৰ ভাত ভাজি হৈ আছে। এতিয়া এয়া চব মোৰ বেটি। কালি বেটিৰ বাৰ্থডে আছিলে। হাই। এনে আমি বাৰ্থডে নাপাতোঁ। জোনাবে মনাই কৰে বাৰ্থডে পাতিবলৈ। আমি কোনোদিনা কাৰো বাৰ্থডে নাই পাতা। কিন্তু কালি মানে বেটিৰ মনটো সৰু হৈছিলে, সেইকাৰণে কেক আনি দিলে আব্বাই এটাই। তাৰপিছত কেকটো কাটিলে। এনে খুৰমা পোলাও বনাই দিলোঁ, ঘৰতে খালোঁ আমি। তাৰপিছত একো চেলিব্ৰেশ্যন নাই কৰা। কেক কটা অকণমান দেখাম বাৰু। এতিয়া কিন্তু মোৰ বেটীয়ে এটা মানে মিউজিক ক্লাছৰ অনলাইন ক্লাছ হয়তো, তাত মিউজিক ক্লাছো কৰে। সেইটো ছানডে মিউজিক ক্লাছটো হয়। তাৰপিছত আজি দেওবাৰ, আজি হ'ব মিউজিক ক্লাছ। এই মিউজিক শিকাই যে, এটা গীত শিকিছে। এই গীতটো এতিয়া গাব। চিৰিকা তৈ চিৰিক চিৰিক ৰৈ, চোতালতে পৰি পৰি গান গাবি তই। চাউল চিৰা দিম খুটি খুটি খাবি, আহ আহ বুলি মাতিলেও মোলৈ ঘূৰি চাবি, আহ আহ বুলি মাতিলেও মোলৈ ঘূৰি চাবি। ঘনচিৰিকা ওপৰলৈ চা, চা নিচা পাধা নিচা গান এটি গা, চা নিচা পাধা নিচা গান এটি গা। হাই ফ্ৰেণ্ডছ, বহুত দেৰি পিছত এতিয়া লগ পাইছোঁ।
দিনত ভাত চাত বনালোঁ, খালোঁ, অকণমান শুলোঁ। তাৰপিছত শুই উঠি 5টা বজাত গা ধুলোঁ। গা ধুই আহিছোঁ, চাইছোঁ ঘৰত আলহী আহিছে। আকৌ চাহ নাস্তা দিলোঁ, বহি কথা চথা পাতিলোঁ। তাৰপিছত এতিয়া চাওক 8টা বাজিলে, ভাত বনাব আহিলোঁ। এয়া ভাতকেৰেলা ভাজি, ভাত দাইল বনালোঁ। একো স্পেচিয়েল বনোৱা নাই, সেইকাৰণে দেখুৱাও নাই। তেনেহ'লে এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত আজি ইমানতে, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই।